Hello everyone. বহুতে ইম্পৰ্টেণ্ট সেশন হয় স্পেচিফিকেলি যোনে প্ৰিলিমছ দিব গৈ আছে তাহাঁতৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইটো সেশন অকল প্ৰিলিম স্পেচিফিক কৰাম যেতিয়ালৈকে প্ৰিলিমছৰ এক্সামটো খতম নহয় তেতিয়ালৈকে মই মেইনছৰ টপিকৰ ওপৰত হাত নিদিওঁ বুলি কৈছোঁ ঠিক আছে তৃতীয় ভাৰতৰ নৰ্ডিক সন্মিলন আৰু ভাৰতৰ নৰৱে সম্পৰ্ক বহুতে ইম্পৰ্টেণ্ট হয় প্ৰিলিমছ যিটো গেম হয় ন সেই গেমটো অল এবাউট দ্য ইনফৰ্মেশ্যন অ'কে তো ইয়াত যদি আমি চাব যাওঁ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন যদি আমি চাব যাওঁ ইয়াত চবতকৈ ইম্পৰ্টেণ্ট হয় নৰ্ডিক দেশসমূহ কি হয় নৰ্ডিক অ'কে তো আমি পাওঁ কেতিয়াবা নৰ্ডিক কাণ্ট্ৰি পাওঁ কেতিয়াবা আমি স্কেণ্ডিনেভিয়ান কাণ্ট্ৰি পাওঁ ঠিক আছে স্কেণ্ডিনেভিয়ান বুলি কোৱাৰ লগে লগে অকল মনত ৰাখিবা স্কেণ্ডিনেভিয়ান বুলি কোৱাৰ লগে লগে ইয়াত ডেনমাৰ্ক নৰৱে আৰু ছুইডেনক বুজায় স্কেণ্ডিনেভিয়ান কাণ্ট্ৰি ডেনমাৰ্ক নৰৱে আৰু ছুইডেন নৰ্ডিক কাণ্ট্ৰি বুলি কোৱাৰ লগে লগে ঠিক আছে তো ইয়াত স্কেণ্ডিনেভিয়ান কাণ্ট্ৰি থাকিব লগতে ফিনলেণ্ড আৰু আইচলেণ্ড জড়িত হৈ যাব বুজি পালা অ'কে ক্লিয়াৰ নৰ্ডিক বুলি কোৱাৰ লগে লগে স্কেণ্ডিনেভিয়ানটো থাকিবই লগতে ফিনলেণ্ড আৰু আইচলেণ্ড জড়িত হৈ যাব তদুপৰি ইয়াত গ্ৰীণলেণ্ড থাকিব ডেনমাৰ্কে চলাই আছে আৰু ফাৰো আইলেণ্ড ঠিক আছে মোক কমেণ্ট কৰি জনাবা ফাৰো আইলেণ্ড কাৰ আণ্ডাৰত চলে যেনেকৈ ডেনমাৰ্ক কাৰ আণ্ডাৰত চলিব গ্ৰীণলেণ্ড কাৰ আণ্ডাৰত চলিব ডেনমাৰ্ক ঠিক তেনেকৈ ফাৰো আইলেণ্ড কাৰ আণ্ডাৰত চলিব মোক প্লিজ কমেণ্ট কৰি জনাবা ঠিক আছে তো ক্লিয়াৰ অল অফ ইউ এইখিনি ইম্পৰ্টেণ্ট হয় অ'কে এইখিনি ইম্পৰ্টেণ্ট হয় এই অনলাইন ক্লাছত আছোঁ অনলাইন ক্লাছত আছোঁ মই ঠিক আছে অ'কে ঠিক আছে এতিয়া ইম্পৰ্টেণ্ট কি হয় 40 বছৰৰ পিছত গৈছে 40 বছৰৰ পিছত কোনোবা ভিজিট কৰিছে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ লাষ্ট গৈছিলে তোমাৰ ইন্দিৰা গান্ধীৰ টাইমত গৈছিলে লাষ্ট ঠিক আছে নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মানে নৰ্ডিক সন্মিলনত গৈছে 40 বছৰৰ পিছত তো আমি এইমাত্ৰ পঢ়িলোঁ নৰ্ডিক কাণ্ট্ৰিসমূহ পঢ়িলোঁ অ'কে ঠিক আছে তো যিহেতু সন্মিলনত গৈছে তো আমাৰ কাৰণে এক্সামৰ কাৰণে বহুতেই বেছি কি হৈ গ'ল ইম্পৰ্টেণ্ট হৈ গ'ল ফাইন অ'কে তো আমি গোটেইখিনি চালোঁ যে নৰ্ডিক সন্মিলনত গৈছে নৰ্ডিক সন্মিলন আৰু নৰ্ডিক কাণ্ট্ৰি কি হয় স্কেণ্ডিনেভিয়ান কাণ্ট্ৰি কি হয় ঠিক আছে নৰ্ডিক বুলি কোৱাৰ লগে লগে গোটেইখিনি আহিব স্কেণ্ডিনেভিয়ান আহিব লগতে ফিনলেণ্ড আইচলেণ্ডটো আহিবই লগতে গ্ৰীণলেণ্ড আহিব আৰু ফেৰোছ আইলেণ্ড আহিব অ'কে ইয়াত আৰু এটা কাউন্সিল আছে আৰ্টিক কাউন্সিল ইম্পৰ্টেণ্ট হয় আৰ্টিক কাউন্সিল আমি নৰ্ডিক কাউন্সিল পঢ়াৰ লগতে আমি আৰ্টিক কাউন্সিলৰ ওপৰতো পঢ়িব চেষ্টা কৰিম ঠিক আছে আৰ্টিক কাউন্সিল যদি আমি চাব যাওঁ ইয়াত ৰাছিয়াও কিন্তু আছে দেই ৰাছিয়াও আছে আৰ্টিক কাউন্সিলত ঠিক আছে আৰ্টিক অঞ্চলৰ চৰকাৰসমূহ আৰু তাত খিলঞ্জীয়া বাসিন্দাসকলে মুখামুখি হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে গঠিত 8খন দেশৰ এক আন্তঃচৰকাৰী মঞ্চ অ'কে ইয়াত আটাইতকৈ নৰ্ডিক দেশৰ লগতে আন 3খন মানে নৰ্ডিক দেশ গোটেইকেইখন থাকিব আৰু নৰ্ডিক দেশ বুলি ক'লে মনত ৰাখিবা নৰ্ডিকত স্কেণ্ডিনেভিয়ানো থাকিব লগতে গ্ৰীণলেণ্ড ফিনলেণ্ড আইচলেণ্ড লগতে গ্ৰীণলেণ্ড এণ্ড ফেৰোছ গোটেইখিনি তো ইয়াত যদি আমি চাব যাওঁ আৰ্টিক কাউন্সিলত নৰ্ডিক কাণ্ট্ৰিসমূহ থাকিবই লগতে আৰু এক্সট্ৰা কি আছে কেনেডা ডেনমাৰ্ক ফিনলেণ্ড আইচলেণ্ড নৰৱে ৰাছিয়া ছুইডেন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ তো এক্সট্ৰা যদি আমি চাব যাওঁ ন ইয়াত আমি এক্সট্ৰা চাব গ'লে মষ্ট ইম্পৰ্টেণ্টলি যদি আমি চাব যাওঁ ইয়াত ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ মনত ৰাখিবা ৰাছিয়া আৰু কি আমেৰিকা যুক্তৰাষ্ট্ৰ মনত ৰাখিবা অ'কে US আৰু ৰাছিয়াও আৰ্টিক কাউন্সিলৰ পাৰ্ট হয় ঠিক আছে ভাৰতো কি হয় মেম্বাৰ হয় জানো
গোটটোৰ সৈতে জড়িত হয় অবজাৰ্ভাৰ ষ্টেটাছ মানে ফুল মেম্বাৰ নহয় ইণ্ডিয়া আৰ্কটিক কাউন্সিলৰ কি হয় আৰ্কটিক পৰিষদৰ অবজাৰ্ভাৰ নেশ্যন ওকে এমচিকিউছ আছে কৰিবা নেক্সট ভাৰত নেদাৰলেণ্ড কৌশলগত অংশীদাৰী ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত এটা কৌশলগত অংশীদাৰী হৈছে তো এই টপিকটো থ্ৰুদি আমি নেদাৰলেণ্ডৰ ওপৰত এটা ইনফৰমেশ্যন চাম লগতে ইয়াত প্লেন স্পেচিফিক কি হ'ব পাৰে আমি চাই ল'ম ওকে ইয়াত যদি আমি চাব যাওঁ গোটেইখিনি বস্তু দিয়া আছে কিহৰ ওপৰত কৰিব ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত কৰিব সেমি কণ্ডাক্টৰ এণ্ড টেকনলজিৰ ওপৰত কাম কৰিব ওকে ঠিক আছে ডিফেন্স এণ্ড সিকিউৰিটিৰ ওপৰত কাম কৰিব ৱাটাৰ এগ্ৰিকালচাৰ হেল্থৰ ওপৰত কাম কৰিব কালচাৰেলৰ ওপৰত কাম কৰিব কালচাৰেল ৰিপেট্ৰিয়েশ্যনৰ ওপৰত কাম কৰিব ওকে ঠিক আছে ক্লিয়াৰ সবতকে মোষ্ট ইম্পৰ্টেণ্ট কালচাৰেল ৰিপেট্ৰিয়েশ্যনত চাবা দেই কি দিছে ঐতিহ্য কূটনীতিৰ প্ৰতি সন্মান জনাই নেদাৰলেণ্ডছে ইউনাইটেড নেশ্যন ইণ্টাৰ গভৰ্ণমেণ্টেল কমিটিৰ সহায়ত একাদশ শতিকাৰ লেডেন তাম্ৰলিপি উভতাই দিছে কি তাম্ৰলিপি উভতাই দিছে লেডেন তাম্ৰলিপি উভতাই দিছে ওকে চাবা এইপিনে নেদাৰলেণ্ড হলেণ্ড ডাচ সেম হয় সেম কান্ট্রি যদি ইউনাইটেড নেশ্যনত ক'ব লাগে নেদাৰলেণ্ড বুলি ক'ব ঠিক আছে যদি ফুটবল মেটচ আছে নেদাৰলেণ্ড বুলি ক'ব হলেণ্ড বুলি কিয় কয় বিকজ সেই নেদাৰলেণ্ড কাণ্ট্ৰিত দুখন তোমাৰ কি আছে ডাঙৰ প্ৰভিন্স আছে নৰ্থ হলেণ্ড এণ্ড চাউথ হলেণ্ড তো সেইকাৰণে কেতিয়াবা নেদাৰলেণ্ডক হলেণ্ড বুলি কৈ দিয়ে ডাচ কাক কয় সেই জেগাটোত থকা যিখিনি কমিউনিটি যেনেকৈ আমি অসমত অসমীয়া আছোঁ বড়োচ আছোঁ বেংগলীছ আছে বিহাৰী আছে অসমত ঠিক আছে নেপালী আছে তো ঠিক তেনেকৈ সেই নেদাৰলেণ্ডত কি হয় তোমাৰ ডাচ কমিউনিটিৰ মানুহ বহুত বেছি আছে ঠিক আছে তো সেইকাৰণে কেতিয়াবা ডাচ বুলিও কয় এতিয়া আমাৰ যদি আমি চাব যাওঁ ইউৰোপিয়ানবিলাক আহিছিলে ইউৰোপিয়ানসকল ভাৰতত আহিছিল ফাৰ্ষ্ট ইউৰোপিয়ান আহিছিলে তোমাৰ কোন পৰ্টুগীজ বিলাকৰ পিছত কোন আহিছিলে ডাচৰ পিছত কোন আহিছিলে ইংলিছৰ পিছত কোন আহিছিলে ফ্ৰেঞ্চ এই যে ডাচ বুজি পালা ইহঁতে ইণ্ডিয়াত আহিছিলে ইণ্ডিয়াত কোম্পানী আছিলে আৰু মেইনলি তাহাঁতৰ বেছ বিলাক ক'ত আছিলে সাউথ ইণ্ডিয়াত ঠিক আছে ওকে এতিয়া আমি যদি মেডিয়েভেল ইণ্ডিয়াৰ হিষ্ট্ৰী যদি চাব যাওঁ ইয়াৰ আগৰ হিষ্ট্ৰী যদি আমি চাব যাওঁ সাউথ ইণ্ডিয়াত সকল অহাৰ আগত সাউথ ইণ্ডিয়ান ইউৰোপিয়ানসকল অহাৰ আগত সাউথ ইণ্ডিয়াত ইউৰোপিয়ানসকল অহাৰ আগত যদি আমি চাব যাওঁ 850 এডিৰ পৰা 1200 এডিৰ ভিতৰত ইউৰোপিয়ানসকলতো তোমাৰ পৰ্টুগীজ কেতিয়া আহিছিলে 1498 ইহঁত আই থিংক 1608 সামথিং ঠিক আছে এনেকুৱা টাইমতে আহিছিলে মানে 17th চেঞ্চুৰী ইংলিছত তোমাৰ 17th চেঞ্চুৰীতে আহিছিলে ফ্ৰেঞ্চৰ 17th চেঞ্চুৰী ইহঁত জাষ্ট 14th চেঞ্চুৰীত আহিছিলে 15th চেঞ্চুৰীত আহিছিল তো মই কথা পাতি আছো তোমাৰ 13th চেঞ্চুৰীৰ কথা 13th চেঞ্চুৰীৰ কথা 850 to 1200 সময়ত মানে ইউৰোপিয়ানসকল অহাৰ আগত ইয়াত চোলাছ বিলাকে ৰুল কৰিছিলে ইম্পেৰিয়েল চোলা
আৰু এই যে ইণ্ডোনেছিয়া, যাক আমি সাউথ ইষ্ট এছিয়া বুলি কওঁ, ইয়াত ৰুল কৰিছিলে সাউথ ইষ্ট এছিয়া ইণ্ডোনেছিয়াত ৰুল কৰিছিলে কোনে? ইণ্ডোনেছিয়াত ৰুল কৰিছিলে শৈলেন্দ্ৰ এম্পায়াৰ। আৰু এই শৈলেন্দ্ৰ এম্পায়াৰ আৰু চোলাসকলৰ মাজত এটা কি আছিলে? ট্ৰেডিং ৰিলেশ্যন এটা আছিলে। আৰু শৈলেন্দ্ৰ এম্পায়াৰে এই ইয়াত সাউথ ইণ্ডিয়া তামিলনাডুৰ এটা কোষ্টত ট্ৰেডাৰবিলাকে যাতে ৰেষ্ট ল'ব পাৰে তাৰ কাৰণে এটা মনেষ্ট্ৰি বনাব বিচাৰিছিলে। মনেষ্ট্ৰি। তাৰ কাৰণে এটা কি বিচাৰিছিলে? মনেষ্ট্ৰি এটা বনাব বিচাৰিছিলে। বাট পাৰ্মিশ্যন লাগিব, যিহেতু আমাৰ ইণ্ডিয়াৰ তামিলনাডুত বনাব বিচাৰিছিলে। আৰু বনাব কোনে দিব পাৰ্মিশ্যন? চোলাসকলে। ঠিক আছে। তো এতিয়া পাৰ্মিশ্যন দিবৰ কাৰণে চোলাসকলে যিটো পাৰ্মিশ্যন দিব, ঠিক আছে। তো পাৰ্মিশ্যন কেনেকৈ দিয়ে? তোমাৰ কপাৰ প্লেট এখন গ্ৰাণ্ট কৰি দিছিলে। আৰু সেই কপাৰ প্লেটখনে ইয়াত আছিলে, তামিলনাডুৰ এটা এৰিয়াত কপাৰ প্লেট। ঠিক আছে। চোলাসকলে গ্ৰাণ্ট কৰি দিছিলে কাক? শৈলেন্দ্ৰ এম্পায়াৰক। কিয়? শৈলেন্দ্ৰ এম্পায়াৰ বিচাৰিছিলে যিহেতু আমাৰ চোলাসকলৰ লগত ট্ৰেডিং হয়, তো ইয়াত এটা মনেষ্ট্ৰি বনোৱা হওক। গোটেইখিনি পইচা শৈলেন্দ্ৰ এম্পায়াৰ দিব। তো চোলাসকলে লেণ্ড গ্ৰাণ্ট কৰি দিব লাগিব, তেতিয়াহে মনেষ্ট্ৰি বনাব পাৰিব। তো লেণ্ড গ্ৰাণ্ট কৰিবৰ কাৰণে কপাৰ প্লেট দিয়ে। ঠিক আছে। দেন তোমাৰ চোলাও গ'ল, শৈলেন্দ্ৰও গ'ল, ইউৰোপিয়ানবিলাক আহিলে, ডাচ্চসকলে ৰুল কৰিলে। আৰু ডাচ্চসকলে সেই পাৰ্টিকুলাৰ ভিলেজ এখনত কপাৰ প্লেটটো পালে, পাই পিনি লৈ গ'ল। ইউৰোপিয়ানসকল গোটেই চুৰটো ইহঁত। ঠিক আছে। অকল লুটিছে, ৱেষ্ট অকল লুটিব জানে ইহঁতে। ঠিক আছে। চিভিলাইজ, তাৰ ইংৰাজীত চিভিলাইজ বুলি কয়। তো এতিয়া দ্য গ্ৰেট ইণ্ডিয়া, নৰেন্দ্ৰ মোদী আমাৰ লিডাৰ গ'ল তাত। ঠিক আছে, নেডাৰলেণ্ডত। তো এতিয়া সেই চোলা যিটো তাম্ৰলিপি আছে, সেই তাম্ৰলিপিটো কি কৰিব? ঘূৰাই দিব। ডেট ইজ অল এবাউট দ্য নিউজ। এটা মুখস্থ কৰি থাকা, মই কনচেপ্টটো বুজাই দিছো। অ'কে, MCQs খিনি কৰিবা। বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন UAPA। শুনা, মই যদি আজি কিবা এটা ক্ৰাইম কৰোঁ ন, ঠিক আছে, আৰু মোক যদি নৰ্মেল লৰ আণ্ডাৰত মোক যদি পুলিচে ডিটেইন কৰে, জেইলটো ইম্পৰ্টেণ্ট। শুনি আছে? এম অডিবল? এক মিনিট ৰ'ব। অ'কে, আই হোপ চাউণ্ড ঠিকেই আছে। মই যদি কিবা এটা ক্ৰাইম কৰোঁ আৰু নৰ্মেল লৰ আণ্ডাৰত যদি মোক এৰেষ্ট কৰে বা পুলিচে যদি মোক ডিটেইন কৰে, প্ৰথম মোৰ বেইল হ'ব নে জেইল হ'ব, তাৰ ওপৰত যদি আমি আৰ্গুমেণ্ট কৰোঁ, ফাৰ্ষ্ট বেইলটো ইম্পৰ্টেণ্ট, জেইল পিছৰ কথা। মোক পুলিচে, ছাপ'জ মই ক্ৰাইম কৰাই নাই বা মোক ছাছপেক্ট কৰি পুলিচে কি কৰিছে? এৰেষ্ট কৰিলে। ঠিক আছে, বা মই ক্ৰাইমটোত ডিৰেক্টলি ইনভলভমেণ্ট নাই, বাট মোৰ নাম আহিছে। তো পুলিচে ফাৰ্ষ্ট ডিটেইন কৰি, যেতিয়া মোক ডিটেইন কৰিব, ঠিক আছে, ডিটেইন কৰিব, দেন ডিটেইন কৰি পিনে দুটা বস্তু আহিব ডিটেইন কৰাৰ পিছত, জেইল অৰ বেইল। তো চবতকৈ মষ্ট ইম্পৰ্টেঞ্চ দিয়া হয় বেইলৰ ওপৰত। জেইল পিছত, নৰ্মেল লৰ আণ্ডাৰত জেইল পিছত, যে ফাৰ্ষ্ট বেইল। জেইল কেতিয়া হ'ব? তোমাক যেতিয়া লৈ যাব, ঠিক আছে, আদালতত লৈ যাব, কোৰ্টত লৈ যাব, যেতিয়া তুমি পুলিচ ইনভেষ্টিগেশ্যনত দোষী সাব্যস্ত হ'বা, তেতিয়া তোমাৰ জেইল। তো নৰ্মেল লত আমাৰ জেইলটো পিছত, বেইলটো আগত। কিন্তু যদি এইটো এক্টৰ এগেইনষ্টত তুমি যদি এৰেষ্ট হৈছা, UAPA বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ আণ্ডাৰত তুমি যদি এৰেষ্ট হৈছা, প্ৰথম জেইল, তাৰপিছত বেইল। ফাৰ্ষ্ট তোমাৰ জেইলত ভৰাব, তো বেইল পোৱা নোপোৱা সেইটো পিছৰ কথা। তুমি নৰ্মেল ক্ৰাইম কৰিলে প্ৰথম মানুহে বেইলৰ মাথা মাৰিব, তাৰপিছত জেইল। কিন্তু UAPAৰ এগেইনষ্টত যদি তুমি এৰেষ্ট হোৱা, তেতিয়াহ'লে প্ৰথম তোমাৰ জেইল, তাৰপিছত বেইল পোৱা নোপোৱা এইটো পিছৰ কথা। তো এতিয়া এই UAPAৰ আণ্ডাৰত বেলেগ বেলেগ মানে বাৰ বেলেগ বেলেগ ভাৰ্ডিক্ট দিছে। কেতিয়াবা কৈছে কোৰ্টে যে
মানুহক তেনেকে ৰাখিব নালাগে ইউএপিএ হলেও কি কৰিব লাগে এজন মানুহক এৰেষ্ট কৰাৰ পিছতে বেইলৰ প্ৰভিজনটো কৰি দিব লাগে ঠিক আছে মানৱতাৰ খাতিৰত আৰু কিছুমান জাজে কৈছে নো ইউএপিএ কাক লাগিব যোনে দেশৰ এগেইনষ্টত যাব দেশত দ্ৰোহী কাম কৰিব সিহঁতে কেতিয়াও বেইল পাব নালাগে তো যে দিল্লী পুলিচ বিকাম কনফিউজ তো দিল্লী পুলিচে এতিয়া কৈছে সুপ্ৰিম কোৰ্টক কৈছে যে আমাক এটা ৰায় দিয়ক যে আমি কি কৰো ইউএপিএৰ আন্ডাৰত যদি আমি এৰেষ্ট কৰিলে আমি কি কোনটো কৰিম জেইল নে বেইল ঠিক আছে বুজি পালা বাকি ইউএপিএৰ ওপৰত ধুনীয়া ইনফৰমেশ্যন দিয়া আছে মুখস্থ কৰিবা ফিল্মছ আহিছে চাই ল'বা কি হয় কেতিয়া আনিছে কি আনিছে ইউএপিএৰ আন্ডাৰত ওকে আৰু ইউএপিএ হ'ল এটা ল আৰু সেই লটো এনফোৰ্সমেন্ট কৰা এজেন্সিটো হৈছে তোমাৰ কোন এনআইএ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চাই ল'বা এনআইএ কেতিয়া আহিছিলে কি আহিছিলে এনআইএ সংশোধন কৰিছে 2019ত ওকে চাই ল'বা বহুত বেছি ইম্পৰ্টেণ্ট হয় ইউএপিএ এনআইএ ওকে ফাইন দিস ইজ দ্য লাষ্ট টপিক ইউথেনেচিয়া ওকে উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্টে ৰাজহুৱা স্থানসমূহৰ পৰা যিবোৰ তোমাৰ বেমাৰী কুকুৰ বুলি আমি ক'ব পাৰো পথভ্ৰষ্ট কুকুৰ আঁতৰাবলৈ দিয়াৰ পূৰ্বৰ নিৰ্দেশ বাহাল ৰাখিছে সুপ্ৰিম কোৰ্টে আগতেও কৈছে যে ৰাস্তাত যিমানসমূহ কুকুৰ আছে যিবোৰ পথভ্ৰষ্ট হৈছে বা বেমাৰ হৈছে জলাতংকত ভুগি আছে সেইবোৰ কুকুৰক কি কৰিব লাগে ৰাস্তাৰ পৰা আঁতৰাব লাগে সেইটো কথাই আকৌ কৈছে যেনে হাস্পাতাল বিদ্যালয় বাছ ডিপো ৰেল ষ্টেচনত এইবিলাক প্ৰযোজ্য হ'ব নৰ্মেল নহলেও এইবিলাক জায়গাৰ পৰা ষ্ট্ৰীট ডগসমূহ গুচাব আৰু এইটো এৰিয়াৰ পৰা লৈ যোৱাৰ পিছত আকৌ কি কৰিব নোৱাৰে কুকুৰক ঘূৰাই পঠাব নোৱাৰে ডাইৰেক্টলি কি কৰিব তোমাৰ কি আনকি তোমাৰ কি কৰিব পাৰে এইটো সাধাৰণ পশু জন্ম নিয়ন্ত্ৰণ এবিসি নিয়ম 2023 ৰ এক গুৰুত্বপূৰ্ণ ব্যতিক্ৰম হিচাপে কাম কৰিব ঠিক আছে এৰি দিব নোৱাৰিব ঠিক আছে ইয়াত আৰু হেতু জায়গাত এৰি দিব নোৱাৰে সবতকে মোস্ট ইম্পৰ্টেন্ট পশু জন্ম নিয়ন্ত্ৰণ এবিসি নিয়ম 2023 কি হয় ওকে জীবজন্তুৰ প্ৰতি কুকুৰৰ প্ৰতিৰোধ আইন 1960 ৰ পৰা আহিছে এইটো অবজেক্টিভ কি হয় ব্যান্ধাকৰণ আৰু টীকাকৰণ মানৱীয় দৃষ্টিভংগীৰ তোমাৰ যেটো পথভ্ৰষ্ট কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰা ওকে ঠিক আছে নোডেল বডি কোন হয় চাই লবা AWBI দ্যাটস অল ইম্পৰ্টেন্ট ইয়াত আৰু বিশেষ একো তেনেকে ইম্পৰ্টেন্ট আমি কব নোৱাৰো ইচ্ছা মৃত্যুৰ অনুমতি দিছে ইউথেনেচিয়া এলাও কৰিছে কেৱল জলাতংক ৰোগৰ আক্ৰমণ নিৰাময় নোহোৱা বেমাৰৰ ভোগা অথবা অত্যন্ত আক্ৰমণ কুকুৰৰ ক্ষেত্ৰতহে যিবোৰ তোমাৰ জলাতংক ৰোগত ভুগি আছে তাহাঁতক কি কৰিব তাৰ পৰা লৈ আহিব স্কুল হওক বিদ্যালয় হওক বাছ স্থান হওক ৰেলৱে লাইন হওক হস্পিটেল হওক য'ত তোমাৰ ষ্ট্ৰীট ডগ বিলাক ঘূৰি থাকে যিবোৰ ৰেবিছৰ শিকাৰ হৈছে সিহঁতক কি কৰিব ৰিকভাৰী কৰিব আৰু ইউথেনেচিয়া দি মাৰি পেলাব ওকে ঠিক আছে that's all বৰ্তমান তেনেকে একো প্ৰিলিমছৰ কাৰণে এনেকে মই ইম্পৰ্টেন্স দেখা নাই ঠিক আছে এটো আমি এথিক্সৰ সাবজেক্টত আমি ইম্পৰ্টেন্স বুলি আমি ক'ব পাৰো ওকে আৰ্টিকল 21 ৰ কথা আহিছে ইয়াত ৰাইট টু লাইফ ঠিক আছে মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰৰ ভিতৰত কোনো ধৰণৰ শাৰীৰিক ক্ষতি বা কুকুৰে কামুৰা ভয় নোহোৱাকৈ ৰাজহুৱা স্থানত মুক্তভাৱে বিচৰণ কৰা অন্তৰ্ভুক্ত আৰ্টিকল 21 ৰ আন্ডাৰত আহিছে তো আৰ্টিকল 21 ৰ আন্ডাৰ ৰাইট টু লাইফৰ আন্ডাৰত এই কুকুৰ বিলাকক যোনে আমাৰ জীৱনৰ কাৰণে ভাবুকি আহি পৰিছে সেই কুকুৰসকলক ইউথেনেচিয়া দি পিনে মৃত্যুলৈ লৈ যাব বুলি কোৱা হৈছে ঠিক আছে কুকুৰৰ কোনো এবসলিউট ৰাইট নাই বুলি কৈছে ওকে ঠিক আছে হ'ব এইখিনি কৰা সবতকে মোস্ট ইম্পৰ্টেন্ট এইটো টপিক প্ৰিলিমছৰ কাৰণে বৰ্তমান ইম্পৰ্টেন্ট নহয় ইমান ইমোশনাল হ'ব নালাগে ঠিক আছে এনআইএ কি হয় চাবা ইউপিএ কি হয় চাবা ওকে বাকি এই টাৰ্মনলিপিখন চাবা এমসিকিউজ খিনি কৰিবা ওকে ঠিক আছে বাকি কেছ কোৰ্সটো মোৰ চলি আছে হিষ্ট্ৰি চলি আছে বাকি নৰ্ডিক কান্ট্ৰি কি হয় স্কেন্ডিনেভিয়ান কান্ট্ৰি কি হয় এইখিনি চাবা ওকে থ্যাংক ইউ সো মাচ